নমস্কাৰ বন্ধুসকল, আজি আছোঁ স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত। তিনিদিনীয়াকৈ হৈ আছিলে জাতীয় বিদ্যালয়ৰ ৰাজ্যিক সমাৰোহ। আজি তৃতীয় দিন, আজি শোভাযাত্ৰা হ'ব, আৰম্ভণি হ'ব আৰু এতিয়া। বঙাইগাঁও জাতীয় বিদ্যালয় পৰা আহিছে। হাতী নালাগে, হাতীয়ে আমি দিগদাৰ হ'ব। হাতী হ'ব নোৱাৰে। আহিছে ধেমাজি জিলা জাতীয় বিদ্যালয়ৰ পৰা। এয়া ধুবুৰী জিলা জাতীয় বিদ্যালয়। Battery is low. Please start as soon as possible. এয়া আহিছে ডিব্ৰুগড় জিলাৰ জাতীয় বিদ্যালয়। দৰঙী লোককৃষ্টি, দেওধনী নৃত্য, নাঙেলী গীত, হেঁপা ঢুলীয়া সমন্বয়। গোলাঘাট জিলা জাতীয় বিদ্যালয় সমন্বয় সমিতি, জৈৱিক ক্ষেত্ৰ, জৈৱিক
শিক্ষাটোৰ প্ৰতি বিশ্বজুৰি বৃদ্ধি পোৱা আগ্ৰহৰ সুযোগ ল'ব লাগে। এয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দক্ষিণ কামৰূপ জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা নাও খেল। কাৰ্বি বীৰাংগনা নাৰী কাৰ্বি আংলং জিলা জাতীয় বিদ্যালয় কোকৰাঝাৰ জিলাৰ পৰা আহিছে। জোনাকী জাতীয় বিদ্যালয় মাজুলীৰ পৰা আহিছে। ভাওনাৰ ৰূপ দেখুৱাইছে।
জাতীয় বিদ্যালয় পৰা আহিছে। থানাঘৰ কংগ্ৰেছৰ ত্ৰিৰংগ পতাকা উৰুৱাবলৈ গোহাঁইগাঁও আদৰ্শ শিশু নিকেতন। জাকৈ ন শুভ বিবাহ স্বাগতম আধুনিক জাতীয় বিদ্যালয়। বহল কৰি দিয়ক বহলকৈ যাওক।
বঢ়িয়া, সুন্দৰ 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 অলপ বহল হৈ যোৱা মাষ্টৰবিলাকে এইটো কৰিব নাজানে পানী নিছে বহল দুটা অলপ বহলকে অলপ ডাঙৰকে গোটেই ৰাস্তাটো কভাৰ হ'ব লাগিব কোৱা কিবা এটা চিংগুল লাইন পাতক আপোনালোকে গ'লেও চিংগুল লাইন বহুত ভাল লাগিছে বিভিন্ন ঠাইৰ পৰা অংশগ্ৰহণ কৰিছে জাতীয় বিদ্যালয় সমাৰোহত আমিও আহিছোঁ জাতীয় বিদ্যালয়ৰ ৰাজ্যিক সমাৰোহ দ্বিতীয়বাৰৰ বাবে যোৰহাট জিলাত অনুষ্ঠিত কৰা হৈছে 5, 6, 7 মে' তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ এই সমাৰোহ অনুষ্ঠিত কৰা হৈছে বৃহত্তৰ এটা অনুষ্ঠান চলি আছে ইয়াত 10,000 প্ৰায় ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকা শিক্ষক শিক্ষয়িত্ৰীৰ এটা পৰিপূৰ্ণ অনুষ্ঠান 3 দিনৰ ভিতৰত আমি দেখিবলৈ পাইছোঁ এই অনুষ্ঠানত আমাৰ সাধনী জাতীয় বিদ্যালয় যোৰহাট জিলাৰ তৰফৰ পৰা আমি অংশগ্ৰহণ কৰিছোঁ প্ৰথম দিনা কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিলোঁ বৰভেটি সৃষ্টিৰ ওপৰত দ্বিতীয় দিনা কাৰ্যসূচী যোৰহাট দৰ্পণত আমাৰ অংশগ্ৰহণ কৰা হৈছে বিদ্যালয়ৰ তৰফৰ পৰা আমাৰ বিদ্যালয়খনে 10,000 অতিথিক আপ্যায়নৰ কাৰণে সদৌ অসম ৰাজ্যিক সমাৰোহত পূৰ্ণাংগ প্ৰস্তুতি চলাই আমি প্ৰায় 1000 মিঠৈ এই অনুষ্ঠানলৈ আগবঢ়ালোঁ পূৰা আমাৰ বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সহযোগিতা আগবঢ়াই আহিছোঁ লগতে আমি 4 তাৰিখৰ পৰা পঞ্জীয়ন কক্ষত থাকি ইয়ালৈ অহা সকলো ৰাইজক পঞ্জীয়ন কৰিছোঁ আজি শোভাযাত্ৰা কাৰ্যসূচী 7 মে' আজি সমাপ্তিৰ দিন এয়া শোভাযাত্ৰা সমাপ্তি ঘটিছে আমি আহি পাইছোঁহি এতিয়া 2 বজাৰ পৰা মুকলি সভা আৰম্ভ হ'ব এই সভাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ উপস্থিত থাকিব লগতে গণ্যমান্য বহুকেইজন ব্যক্তি আমাৰ আজি মুকলি সভাত উপস্থিত থাকিব এই সভাখনত আমি জনসমাজৰ মাজলৈ জাতীয় বিদ্যালয়ৰ যি আন্দোলন সেই আন্দোলন মুকলি কৰি দিবলৈ চেষ্টা কৰিছোঁ আমাৰ জাতীয় বিদ্যালয় অসমীয়া ভাষাৰ অসমীয়া জাতিৰ অসমীয়া কৃষ্টি সংস্কৃতি ৰক্ষাৰ্থে যি প্ৰচেষ্টা চলাই আছে সেই প্ৰচেষ্টা অসমবাসীয়ে আজি গম পাব সেইখিনি আমাৰ চেষ্টা চলাই আছোঁ আমি যোৰহাট জিলা মাজুলী গোলাঘাট শিৱসাগৰ 4খন জিলা গৃহ জিলা হিচাপে আপ্যায়নৰ দিশত আমি সহযোগিতা আগবঢ়াই কামখিনি কৰি গৈছোঁ এনেকৈ আমাৰ ভাল লাগিছে আজি এই অনুষ্ঠানটো খুব ভাল লাগিছে ইমানখিনি দৰ্শক ইমানখিনি ৰাইজ ইমানখিনি ছাত্ৰ ছাত্ৰী এই গৰমৰ মাজতো আমাৰ মাজত উপস্থিত থাকে শোভাযাত্ৰাত অংশগ্ৰহণ কৰি যি সুস্থ বৃদ্ধি কৰিলে মই যোৰহাট জিলাৰ সাধাৰণ জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা সকলো লোকে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ